हेलो फ्रेंड्स, मैं आज आपनालोকক एटा बेंगेनार रेसिपि देखुवाम। हेतु कारणे मैं एटा बेंगेना भालदरे धुई एनेदरे पिस पिसके काटि लैछु। मैं बेंगेना केइपिছত हालधि आरु अलपमान निमख दि एनेदरे भालदरे मिलाई लैछु। आरु मैं एतिया एखन तावात तेल गरम करिछु आरु बेंगेना केइपिस मैं भालदरे फ्राई करि लम। मैं बेंगेना केइपिस एदरे फ्राई करि लैछु। आमार बेंगेना फ्राई हो गल। एतिया मैं तावाखনত अलप तेल दि लैछु आरु ताते कुटि लोৱা पियाज एटा मैं दि दिम। आरु दि भालदरे लৰাই लম। मैं पियाज केइपिस अलप रঙচুৱা হোৱাকৈ भाजी ललो। एतिया ताते मैं आदा নহৰু पेस्ट दि भाजी लम। मैं आदा নহৰুখিনিও ভালদৰে ভাজি ললো যাতে তাৰ গোন্ধটো যায়। এতিয়া মই তাতে নিমখ দিম। আপুনি আন্দাজ মতে নিমখটো দি ল'ব। হালধি দিম তাতে। এনেদৰে ভালদৰে লৰাই ল'ব। এতিয়া তাতে মই জিৰা ধনিয়া আৰু অলপমান জলকীয়া গুড়ি তাতে মিলাই লওঁ। আমাৰ মছলাখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া তাতে মই অলপমান ফেটি লোৱা দৈ দি দিম। এনেদৰে অলপ উতল আহিলে মই তাতে অলপমান পানী দি দিম। আপুনি পানীটো জোখমতে দিব, বৰ বেছিকৈ নিদিব। মিশ্ৰণখিনি অলপমান উতলিব দিব। এই চাওক উতল আহিছে। আপুনি এতিয়া আগতে ফ্ৰাই কৰি থোৱা বেঙেনা কেইপিচ তাতে দিব। এনেদৰে আপুনি গোটেই কেইপিচ বেঙেনা তাতে দি ল'ব। বেঙেনা কেইপিচ এনেদৰে দি অলপ উতলিব দিব আৰু আপুনি লুটিয়াই ৰাখিব এনেদৰে। এয়া চাওক আমাৰ বেঙেনাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপুনি এনেদৰে অলপ গ্ৰেভি ৰাখি দিব পাৰে, তেতিয়া আপুনি ৰুটিৰ লগতো বা ভাতৰ লগত ধুনীয়াকৈ খাব পাৰে। আপোনাৰ এই ৰেচিপিটো বাৰু কেনেকুৱা লাগিলে? যদি ভাল লাগিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক আৰু শ্বেয়াৰো কৰিব। ধন্যবাদ।